এজন ব্যক্তি বহুদিন মানসিক অশান্তিত ভুগি আছিল, যাৰ বাবে তেওঁ অতি খিংখিঙীয়া আৰু উত্তেজিত হৈ জীয়াই থাকিবলৈ আৰম্ভ কৰিলে। তেওঁক এই কথাই আমনি কৰি আছিল যে ঘৰৰ সকলো খৰচ তেওঁৱেই বহন কৰিব লাগে। পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰতে আৰু এজন নহয় আনজন আত্মীয় তেওঁৰ ঘৰলৈ অহা যোৱা চলিয়েই থাকে। এইবোৰ কথা ভাবি ভাবিয়ে তেওঁ চিন্তিত হৈ পৰিছিল। তেওঁৰ এই মানসিক অশান্তিৰ বাবে তেওঁ প্ৰায়ে ল'ৰা-ছোৱালীক গালি পাৰিছিল। তেওঁ পত্নীৰ লগতো বেছিভাগ সময়তে এটা বা আনটো বিষয়ত কাজিয়া কৰিছিল। এদিন তেওঁৰ ল'ৰাটোৱে তেওঁৰ ওচৰলৈ আহি ক'লে, দেউতা, মোৰ স্কুলৰ হোমৱৰ্ক কৰি দিয়া। ইতিমধ্যে মানুহজন টেনশ্যনত আছিল, গতিকে পুত্ৰক গালি পাৰি খেদি পঠিয়ালে। কিন্তু কিছু সময়ৰ পাছত যেতিয়া তেওঁৰ খং শান্ত হ'ল, তেতিয়া তেওঁ পুতেকৰ ওচৰলৈ গ'ল। তেওঁ দেখিলে যে ল'ৰাটো শুই আছে আৰু তাৰ হাতত তাৰ হোমৱৰ্কৰ বহী এখন আছে। বহীখন লৈ থ'বলৈ লওঁতেই তেওঁৰ চকু হোমৱৰ্কৰ শিৰোনামটোৰ ওপৰত পৰিল। হোমৱৰ্কৰ শিৰোনাম আছিল, যিবোৰ কথা আমি আৰম্ভণিতে ভাল নাপাওঁ কিন্তু পিছলৈ আমাৰ বাবে ভাল হয়। এই শিৰোনামটোৰ ওপৰত শিশুটিয়ে এটা অনুচ্ছেদ লিখিব লাগিছিল, যিটো সি লিখিছিল। কৌতূহলৰ বাবে তেওঁ শিশুটিৰ লিখনি পঢ়িবলৈ ধৰিলে। শিশুটিয়ে লিখিছিল, মই মোৰ বছৰেকীয়া পৰীক্ষাক ধন্যবাদ জনাইছোঁ, কাৰণ প্ৰথম অৱস্থাত একেবাৰে ভাল নালাগে, কিন্তু তাৰ পিছত স্কুলৰ ছুটী পৰে। তিতা সোৱাদযুক্ত ঔষধটোক মই বহুত ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াৰ সোৱাদ আৰম্ভণিতে তিতা হয়, কিন্তু ই মোক বেমাৰৰ পৰা নিৰাময় কৰে। প্ৰতিদিনে ৰাতিপুৱা জগাই তোলা এলাৰ্ম ঘড়ীটোক মই ধন্যবাদ জনাইছোঁ, কাৰণ যি মোক প্ৰতিদিনে ৰাতিপুৱাই কয় যে মই জীয়াই আছোঁ। মই ভগৱানক ধন্যবাদ জনাইছোঁ যে তেওঁ মোক এজন ইমান ভাল দেউতা দিলে, কাৰণ তেওঁৰ গালিবোৰ প্ৰথম অৱস্থাত মই শুনি মনত বৰ আঘাত পাওঁ, কিন্তু তেওঁ মোৰ বাবে খেলনা কিনি আনে, মোক ফুৰাবলৈ লৈ যায় আৰু ভাল ভাল বস্তু খাবলৈ দিয়ে। আৰু মই এইবাবেই সুখী যে মোৰ দেউতা আছে, কাৰণ মোৰ বন্ধু ৰোহনৰতো দেউতাক নাই। শিশুটিৰ হোমৱৰ্ক পঢ়াৰ পিছত হঠাৎ যেন সেই ব্যক্তিজনে টোপনিৰ পৰা সাৰ পাই উঠিল। তেওঁৰ চিন্তাধাৰা সলনি হৈ পৰিল। শিশুটিয়ে লিখা শব্দবোৰ তেওঁৰ মনত বাৰে বাৰে ঘূৰি ফুৰিছিল। বিশেষকৈ সেই শেষৰ শাৰীটোৱে যেন তেওঁৰ টোপনি কাঢ়ি নিছিল। তাৰ পিছত মানুহজনে মনে মনে বহি নিজৰ অসুবিধাসমূহৰ কথা লিখিবলৈ ধৰিলে। ঘৰৰ সকলো খৰচ মই বহন কৰিব লাগে, তাৰ মানে মোৰ ঘৰ আছে আৰু ভগৱানৰ কৃপাত ঘৰ নথকা সকলোতকৈ মোৰ অৱস্থা ভাল। গোটেই পৰিয়ালটোৰ দায়িত্ব মই বহন কৰিব লাগে। ইয়াৰ অৰ্থ হ'ল মোৰ পৰিয়াল, পত্নী আৰু সন্তান আছে, আৰু ভগৱানৰ কৃপাত মই সেইসকলতকৈ অধিক সৌভাগ্যৱান যিসকলৰ পৰিয়াল নাই আৰু তেওঁলোক এই পৃথিৱীত অকলশৰীয়া। এজন বা আনজন বন্ধু, আত্মীয় মোৰ ওচৰলৈ আহি থাকে, তাৰ অৰ্থ হ'ল মোৰ সামাজিক মৰ্যাদা আছে আৰু মোৰ সুখ দুখত সমভাগী হোৱা মানুহ আছে। এই সকলোবোৰ চিন্তা মনলৈ অহাৰ লগে লগে তেওঁ আকাশলৈ চাই নমস্কাৰ জনাই ক'লে, হে প্ৰভু, তোমাক বহুত বহুত ধন্যবাদ। ইমান দিনে তোমাৰ কৃপাৰ শলাগ ল'ব পৰা নাছিলোঁ বাবে মই দুখিত। ইয়াৰ পিছৰে পৰা তেওঁৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। তেওঁৰ সকলো অসুবিধা, সকলো চিন্তাৰ যেন অন্ত পৰিল। তেওঁ মনৰ ভিতৰত এক অদ্ভুত শান্তি অনুভৱ কৰিলে আৰু ল'ৰাটোৰ ওচৰলৈ দৌৰি গৈ শুই থকা ল'ৰাটোক কোলাত লৈ কপালত চুমা খাবলৈ ধৰিলে আৰু পুত্ৰক আৰু ভগৱানক ধন্যবাদ দিবলৈ ধৰিলে। আমাৰ জীৱনত যি সমস্যাই নহওক কিয়, যেতিয়ালৈকে আমি সেইবোৰক নেতিবাচক দৃষ্টিৰে চাই থাকিম, তেতিয়ালৈকে আমি সমস্যাৰ মাজতেই থাকিম। কিন্তু আমি একেবোৰ কথাকে, একেবোৰ পৰিস্থিতিকে ইতিবাচক দৃষ্টিকোণৰ পৰা চাবলৈ আৰম্ভ কৰাৰ লগে লগে আমাৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। আমাৰ সকলো চিন্তা, সকলো বিপদ আৰু মানসিক চাপৰ পৰা পৰিত্ৰাণ পাম আৰু আমি সমস্যাৰ পৰা ওলাই অহাৰ নতুন নতুন উপায় বিচাৰিবলৈ আৰম্ভ কৰিম। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।